নমস্কাৰ সকলোৱে মংগল কামনা কৰি মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইজোপি হ'ল কথনা ফুল। আমি কথনা ফুলজোপিক আই ফুল বুলিও আমাৰ ইয়াত জনা যায়। যিহেতু এতিয়া বসন্তকাল আহি আছে, আমাৰ এই অঞ্চলত গোপিনীসকলে আই নামত ঘৰে ঘৰে শৰাই দিয়ে, তেতিয়া এই ফুলটো দৰকাৰ হয়। সেইকাৰণে আমাৰ ইয়াত ইয়াক আই ফুল বুলিও কোৱা হয়। এই ফুলজোপি নিজেই হোৱা ফুল আৰু চক ক'ত আছে? এই ফুলজোপি আমাৰ এই বাগানত আছে, চাহপুলিৰ মাজত। ফুলজোপি গছৰ শিপাৰ পৰাই হয়। যিহেতু বাগানত বহুতো সাৰ প্ৰয়োগ কৰা হয় আৰু দৰৱ দিয়া হয়, সেইকাৰণে ইয়াক বাগানৰ পৰাই পোৱা হয়। বাগানত কিমান দৰৱ প্ৰয়োগ কৰা হয় জানেই নিশ্চয়। সাৰ দিয়া হয়, ভিটামিন দিয়া হয়। বাগানত দিয়াৰ লগে লগেই ফুলজোপিও পায়। এইখনেই আমাৰ চাহৰ বাগান। আমাৰ ঘৰত চৰকাৰী চাকৰি নাই, এই বাগানখনৰ ওপৰত নিৰ্ভৰ কৰি আমি চলোঁ। কথনা ফুল এজোপি নহয়, বাগানৰ মাজত কেইবাজোপিও আছে। বাগানৰ মাজত আছোঁ কাৰণে যিহেতু ভালকৈ দেখাব পৰা নাই, আঁতৰলৈ সেইকেইজোপি চব। তাৰ কিনাৰত সেইবোৰ টকৌ গছ আছে, সেইকেইজোপি টকৌ গছ। এইটো চাইডে এইকেইজোপি হ'ল আমলখি। এইফালে হ'ল আমাৰ এইখন গছ গছনি আছে, হাবি আৰু সেউজীয়া পৰিৱেশটো। এজোপি চক ইমান ধুনীয়াকৈ ফুলি আছে। গছকেইজোপি দিন হ'ল, সেইকাৰণে গা গছটো শকত হাতৰ পৰা ধৰিব পাৰিছে নাই জানো। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আজিলৈ আহোঁ, ধন্যবাদ।